নমস্কাৰ সান্তানাছ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা সাধাৰণ কেঁচা মটৰৰ ইডলি। আপোনালোকে খাই ভাল পাব। আহকচোন কেনেকৈ বনাই চাওঁ। মই লৈছোঁ ইয়াৰ বাবে মটৰ একাপ, কেঁচা মটৰ একাপ, চুজি একাপ আৰু দৈ একাপ, আৰু লৈছোঁ আন্দাজমতে নিমখ। প্ৰথমে মই মটৰখিনি পিচি ল'ম। মিক্সিৰ বাটিত দি দিছোঁ। এতিয়া লগতে কেঁচা জলকীয়া দুটাও দিছোঁ। এতিয়া এইখিনি মই পিচি লৈছোঁ। অকণমান পানী দিছোঁ যাতে সুন্দৰ পেষ্ট হৈ যায়। এতিয়া এইখিনি মই বাটিত লৈ ল'ম। খাবলৈ বৰ সোৱাদ হয়, আপোনালোকে বনাই চাব। টিফিনত দি পঠাবলৈও ভাল বা ৰাতিপুৱা গধূলিৰ জলপান হিচাপেও খাব পাৰি। এতিয়া লগতে মই দিছোঁ চুজি কাপ, আৰু দৈখিনি দিছোঁ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। এতিয়া এইটো বেটাৰতে ঠিক আছে। ইয়াত এতিয়া মই নিমখখিনি দি দিছোঁ আন্দাজমতে। ভালকৈ মিক্স কৰি ল'ম এতিয়া এইখিনি। খাবলৈ বৰ সোৱাদ হয়। এতিয়া এইখিনি মই 15 মিনিটৰ কাৰণে ৰাখি দিলোঁ। 15 মিনিটৰ পিছত এয়া মই এখন এতিয়া টাকা পেন লৈ ল'ম। গেছত তুলি তাতে মিঠাতেল অলপ দিছোঁ। আপোনালোকে ৰিফাইন তেলো দিব পাৰে। ইয়াতে মই 1 চামুচ সৰিয়হ দিছোঁ আৰু জিৰা 1 চামুচ দিছোঁ, আৰু মাটি দাইল 1 চামুচ দি দিছোঁ। সৰিয়হখিনি যেতিয়া ফুটিব তাৰপিছতে নমাই মই এয়া বেটাৰটোত দি দিছোঁ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে মই ইনো 1 পেকেট দি দিম। এয়া ইনো দিছোঁ। লগতে মই অকণমান পানী দি দিম ইনোখিনিৰ ওপৰতে। ইনোখিনি সোনকালে তেতিয়া গলি যাব, মিক্স হৈ যাব। এতিয়া ভালকৈ মিলাই লৈছোঁ। এতিয়া মই ইডলিৰ প্লেটকেইখনত ভালকৈ তেল সানি ল'ম। এতিয়া গোটেইকেইখন ইডলিৰ প্লেটত ৰিফাইন তেল অলপ অলপ সানি লৈছোঁ। এনেদৰে মই গোটেই প্লেটত সানি ল'ম। এতিয়া ইয়াত মই 2 চামুচকৈ উপকৰণ দি যাম। খুব কোমল হয়, খাবলৈ খুব টেষ্টি হয়। বনাই চাবচোন আপোনালোকে।
এই ইডলি আপোনালোকে যিকোনো চাটনিৰ লগত খাব পাৰে। এতিয়া মই গোটেইখিনি ইডলি কুকাৰটোৰ ভিতৰত ভৰাই ল'ম। ভৰাই ঢাকোন মাৰি দিম আৰু গেছৰ ওপৰত তুলি দিম। হুইচেল মাৰি নিজে নিজে ঢাকোনখন খোল খাই গ'লেই ইডলি ৰেডি। এয়া মই প্লেটত সজাই দিছোঁ। আপোনালোকে মই বাদামৰ চাটনি দিছোঁ, আপোনালোকে অন্য যিকোনো চাটনি বা চচ লগত খাব পাৰিব। বাদামৰ চাটনিটো আপোনালোকে যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।